हेलो बंधुসকল वेलकाम बैक टू माय यूट्यूब चैनल बी बड़ोलै ब्लॉग। सो আপোনালোকক এই ভিডিঅ'টো মই এটা বিশেষ কাৰণ বনাইছোঁ, আপোনালোকে চাই যাওক। জীৱনটো অতিবাহিত কৰি আছে নহয় আপোনালোকে। চ' কিছুমানে কয় যে এই ভিডিঅ'টো মই এটা কাৰণত বনাইছোঁ যে কিছুমানে কয় মই এনেই আছোঁ, বেকাৰ আছোঁ, কিবা কিবি মানে এই ক্ষেত্ৰত। চ' যিসকলে এই কথাবিলাক ভাবে ন, সেইসকলে এই ভিডিঅ'টো চাব, বিশেষ এটা কথা বুজি পাব। এই ভিডিঅ'টো চাই মই কোনো ছাকচেছ বয় নহয়, মই এই ভিডিঅ'টো কিবা বোলে মই ছাকচেছ হৈ বোলে বনাইছোঁ, সেই ক্ষেত্ৰত নহয়। ময়ো যেনিবা আপোনালোকৰ বেকাৰ সন্থাৰ এজন বুলি ক'ব পাৰি। আপোনালোকক মই এটা বিশেষ বস্তু দেখাই দিওঁ। মই যেতিয়া মানে BA কমপ্লিট কৰি উঠিছিলোঁ, চ' তাৰপাছত মই কি কৰিলোঁ আপোনালোকক দেখাই আছোঁ। DLED কৰিলোঁ। DLED যেতিয়া মোক কমপ্লিট হৈছিলে, মই আজিকালি যিহেতু DLED লাগে টেট এক্সাম দিবৰ কাৰণে, চ' মই এইখন কিতাপ দেখাই দিছোঁ। এখন টেটৰ DLED শেষ হোৱাৰ পাছত, কমপ্লিট হোৱাৰ পাছত যেতিয়া মই টেটৰ এপ্লাই কৰিছিলোঁ, মই আছাম টেটৰ কথা কৈছোঁ। চ' এই কিতাপখন মই এটা এক্সাম্পল হিচাপে দেখাইছোঁ আপোনালোকক। এই কিতাপখন কিনিছিলোঁ মই। এই কিতাপখন কিনিছিলোঁ এইটো কাৰণত, এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছিলোঁ এক্সামৰ কাৰণে। চ' তাৰপিছত এই কিতাপখন কিনিলোঁ, কিন্তু মই তাত ছাকচেছ হ'ব নোৱাৰিলোঁ। টেট এক্সামত মই কোৱালিফাই কৰিব নোৱাৰিলোঁ এক্সাম দিবলৈ। চ' তাৰপিছত মই আকৌ ভাবিলোঁ কিবা কিবি বেলেগ এক্সাম দিওঁ নেকি। তাৰপিছত মই কি কৰিলোঁ, কিছুমান কিতাপ মই গোটাই লৈছিলোঁ। এইটো আছাম ইয়েৰ বুক 2021, আৰু যি কি নহওক। তাৰপিছত মই আৰু এখন কিতাপ কিনিছিলোঁ, এখন অ'সম ইয়েৰ বুক। মই কিছুমান মানে কি হৈ যাওঁ, কিছুমান মই ভিডিঅ' দেখা পাওঁ। মানে মই মানুহটো এনেকুৱা, মানে কিছুমান ভিডিঅ' মটিভেশ্যনেল ভিডিঅ' কিছুমান দেখাৰ লগে লগে মই মানে মই এইটোৱে কৰিম, তেতিয়াই মানে তাৰ পাছতে মই কিছুমান কিতাপ কিনি আনিলোঁ। মানে এখন আছাম ইয়েৰ বুক সেইটো কাৰণে কিনিছিলে। এতিয়া আপোনালোকে চাগে হাঁহিব, মই APSC এক্সাম, আছাম চিভিল ছাৰ্ভিচ এক্সাম দিবৰ কাৰণে এখন কিতাপ কিনিছিলোঁ। অ'সম ইয়েৰ বুক। তাৰপিছত অ'সম ইয়েৰ বুকখন যেনিবা এইবুলিয়ে নহয়, ইয়াত বিভিন্ন বেলেগ কম্পিটিশ্যন এক্সামৰ কাৰণে এখন আপোনালোকে প্ৰস্তুতি চলাব পাৰে। চ' তাৰপিছত মই কি কিনিছিলোঁ, এইখন আপোনাৰ APSC এখন APSC এক্সাম দিম বুলি এইখন মই কিনিছিলোঁ। যেতিয়া মই মটিভেশ্যনেল ভিডিঅ' চাইছিলোঁ ইউটিউবত, সেয়া চাই পেলাই মই এখন কিতাপ কিনিছিলোঁ। বোলে মই অলপ চেষ্টা কৰোঁ নেকি। ইণ্ডিয়ান পলিটি এখন অনলাইন বুকিং কৰি মই আনিছিলোঁ এমাজনৰ পৰা। তাৰপিছত অৱশ্যে এইখনো আনিছিলোঁ, আছাম ইয়েৰ বুক। বাকীখন কিতাপ মই অনলাইন দি আনিছিলোঁ। তাৰপিছত আৰু দেখাই আছোঁ, এইখনো সেই এক্সামটোৰ কাৰণে লৈ আহিছিলোঁ, দিম বুলি, প্ৰিলিমছ কিবা কিবি দিম বুলি। এতিয়া কথাটো হ'ল কি, এই কিতাপবোৰ যে কিনিলোঁ মই, আপোনাৰ এই কিতাপকেইখন কিনিলোঁ সেই এক্সামবিলাক প্ৰস্তুতি চলাবৰ কাৰণে। মই যিহেতুকে মই কোনো ধনী ঘৰৰ নহয়, ধনী পৰিয়ালৰ ল'ৰা নহয় যিহেতুকে মই। চ' টাইমবিলাক মানে সময়বিলাক মিলাব নোৱাৰোঁ। মই যিহেতুকে বেলেগ কাম এটা কৰি আছোঁ, নিজে চলিব লাগে বা ঘৰলৈও দিব লাগে, তেনেকুৱা ক্ষেত্ৰত মই সেইটো কাৰণে মানে এইবিলাকৰ পৰা পিছ পৰি ৰখি দিলোঁ। মই কামত এতিয়া বৰ্তমান মই ডেলিভাৰী কাম কৰি আছোঁ, পাৰ্চেল ডেলিভাৰী। আপোনালোকে অৰ্ডাৰ দিয়াবিলাকে জানিব। অৰ্ডাৰ দিয়া মানে আৰু নিদিয়াবিলাকে বিভিন্নজনে জানেই বাৰু। আজিকালি অনলাইন শ্বপিংটো বেছি চলিছে আমাৰ অসম বুলিয়ে নহয়, বাহিৰতো আছে। চ' এইটোৱে কথাটো, মানে আপোনালোকে যদি নিজে এনেই আছোঁ বুলি ভাবে, ত' কিবা নহয় কিবা এটা কৰিব পাৰে। সৰু কাম হওক বা সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব ন, কিবা এটা
ডাঙৰ হ'বলৈ হ'লে মানুহৰ সৰুৰ পৰা ষ্টাৰ্ট কৰিব লাগিব বোলে চাকৰি বুলিয়ে নহয় যিকোনো চবফালে আপোনালোকে লাগি থাকক যদি কিবা এটা সৰু কাম কৰি আছে তাৰপিছত বেক চাইডে আপুনি পাৰ্ট টাইম জব এটা কৰি থাকক আৰু এইফালে চেষ্টা কৰি থাকক কিবা যদি সময় ওলাব পাৰে সময় ওলাই আপোনালোকে সেই কামবিলাক কৰিব পাৰে সময় ওলাই পেলাই ত' ময়ো এতিয়া তেনেকুৱাই ভাবি আছোঁ কিবা এটা প্ৰিপেৰেশ্যন কিন্তু এইবিলাক ডাঙৰ এক্সাম হয় আমাৰ কাৰণে বহুত ইমান সৰু নহয় এই এক্সামবিলাক দিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাবৰ কাৰণে মই এটা এক্সাম্পলহে দিছোঁ এইখিনি যে আপোনালোকে এইটো এক্সাম আপোনালোকে দিব ত' মই কৈছোঁ যে এতিয়া মোৰ কোনো বেকাৰ নাথাকিব মানে যিকোনো কাম এটা কৰি আছোঁ সৰু কাম এটা কৰি আছোঁ এই কামটো কৰি কিন্তু যিটো মই কাম কৰি আছোঁ এইটো কামত মই মানে টাইম মিলাব পৰা নাযায় কিন্তু টাইম মিলাব পৰা নাযায় চ' সেইটো কাৰণে অকণমান অসুবিধা হয় বেলেগ ভাবোঁ নেকি কিবা এটা দিবৰ কাৰণে চৰকাৰী চাকৰিৰ নিচিনা আমি ভবা যে চৰকাৰী চাকৰি নহ'লে একোৱেই নাই কিন্তু চৰকাৰী চাকৰি নহ'লে বিশেষভাৱে আপুনি কাম কৰি পেলাই খাব পাৰিব চ' কিছুমানে ভাবে যে মই এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ কিছুমানে ভাবে মই ইমানখিনি পঢ়িলোঁ এনেই গ'ল কিবা গ'ল সেইটো নহয় আপুনি আপুনি যিখিনি পঢ়ি পেলাই যিখিনি শিক্ষা লৈ থৈছে সেইখিনি বহুত আপোনাৰ কাৰণে সেইখিনি আপোনাৰ নিজৰ কাৰণে বেষ্ট বোলে পঢ়িলোঁ চৰকাৰী চাকৰি নাপালোঁ সেইটো নহয় যিকোনো সৰু সুৰা কাম এটা কৰি থাকক তেতিয়া কিছুমান কথা শিকিব পাৰি মানে এই সৰু কামটোৰ পৰাই আপোনালোকে আগবাঢ়িব পাৰিব লাইফত এইটো কাম এনেকৈ কৰিছোঁ তাৰপিছত ইয়াৰ পৰা আৰু বেলেগ এটা কাম কৰিব পাৰি নেকি তেনেকুৱা নিচিনা মানে নিজৰ মাইণ্ডত মানে বেলেগ এটা হেৰি আহি যাব আপোনাৰ ভাৱ চিন্তাবিলাক উন্নত মানৰ হৈ যাব মানে চ' সেইটো কাৰণে আপোনালোকে কিছুমানে বেকাৰ বুলিবলৈ বা যিবিলাকে মানে ভাবি থাকে চ' সৰু সুৰা কাম এটাকে কৰি থাকক প্ৰথম সেইটোকে কৰি চাওকচোন পাছলৈ কিবা নহয় কিবা এটা কৰিব পাৰিব মই মানে এই কিতাপবিলাক দেখাই পেলাই এক্সাম আপোনালোকক উদাহৰণ এটা দিবৰ কাৰণে মই কিতাপবিলাক দেখাইছিলোঁ মই এই কিতাপবিলাকৰ কোনো কিনিলোঁ এতিয়া মানে বিনা ফিতটো মই ওলাব নোৱাৰিলোঁ বিনা ফিত এই বুলি কৈছোঁ যে টেট এক্সাম দিলোঁ তাত টেট দুবাৰ দিলোঁ মই 2 টাইম দিলোঁ 2টাতো বিফল কাৰণ মই ডেলিভাৰী কাম কৰি থাকোঁ কিন্তু ইয়াত সময় দিব নোৱাৰোঁ কিতাপ পঢ়িব কাৰণে তাৰপৰা আহি ভাগৰ লাগে বুলি কেতিয়াবা যিহেতুকে 9-10টা বাজি যায় 9-10টাৰ পাছত ঘৰ আহি পালে আৰু টাউনৰ পৰা ঘৰ পালে আধা ঘণ্টা লাগি যায় মোৰ আপ ডাউন যিহেতুকে ঘৰৰ পৰা টাউনলৈ 30 কিলোমিটাৰ হয় চ' ইমান দূৰ আপোনাৰ স্পীডো আহিব নোৱাৰি চ' সেইটোৱে আৰু আপোনালোকে যদি এনেই আছে চ' কিমান নহয় কিবা এটা কৰি থাকক সৰু কাম এটাৰ পৰা শিকক না জীৱনটো অতিবাহিত কৰিবৰ কাৰণে এনেই এদিন নহয় এদিন ছাকচেছ হ'ব মই কোনো এজন ছাকচেছ ল'ৰা নহয় কোনো মই মটিভেশ্যনেল এই জৰিয়তে যে মটিভেশ্যনেল ভিডিঅ' এটা মানে নিজে ছাকচেছ হৈ পেলাই যায় কাৰোবাক মটিভেশ্যন দিম ত' সেইটো নহয় জাষ্ট আপোনালোক এটা কথা কৈছোঁ কিছুমানে ত' এনে থকাতকৈ কিবা এটা কৰি যাওক তেতিয়াই শিকিব পাৰিব ত' এইটোৱে আৰু এতিয়া ৰাখিছোঁ ভিডিঅ'টো কিবা যদি অলপ পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব গুড নাইট শুভৰাত্ৰি